ও খাওনতে দুপদত ও নাচনী যিহেতু চ'ত গ'ল আৰু বহাগ গ'ল বহাগৰ পিছতে আমি খেতিত লাগিব লাগিব যিহেতু খেতিয়কৰ ল'ৰা আমি আৰু খেতিত নামিলোঁ খেতি আমি কঠীয়া চঠীয়া পৰাখিনি নেদেখালোঁ আৰু বাকী আমি কঠীয়া তুলিবলৈ গৈছিলোঁ আৰু নিজৰ ঘৰতো খেতি কৰিবই লাগিব আৰু পেট মাৰিটো থাকিব নোৱাৰোঁ আজিকালি যিহে বস্তুৰ দাম হ'ল আৰু চাউলো কিনি খালে আমাৰ মাহটোত আৰু যাবগৈ সেইবাবে আমাৰতো খেতি আছে খেতি কৰিবই লাগিব আৰু এয়া কঠীয়া তুলি আছোঁ নিজৰ ঘৰৰে হাজিৰাও আজিকালি যিহে দাম হৈ গৈছে সেয়েহে কঠীয়া নিজেই তুলিছোঁ নিজেই ৰুবলগীয়া হ'ব আৰু মানুহ মাতিম আৰু নবহি নিচিনা হ'ব পাতিম আৰু এনেকৈ কৰি আজি মানে কঠীয়া তোলাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু যিমানকণ পাৰোঁ দেখাম আপোনালোকক কঠীয়া পেলোৱা মেলা চব অলৰেডি কিবাকিবি দেখাম আৰু কঠীয়া তুলি আছোঁ তুলি ভৰি আৰু শুকান আহিছে যদিও বহুত জোৰ লাগিছে জোৰ মানে টানোতে বহুত জোৰ লাগিছে মাটি ইমান নাহা বোকা মানে সেয়েহে বাম কঠীয়া বামতে পাৰিলোঁ এবাৰ আৰু বোকা নাহা যদিও মানে বহুত টান হৈছে মানে হাতে ধৰি গৈছেগৈ আৰু টোকালতে মেলোঁতে অলপ হাত পুৰি গৈছেগৈ আৰু যিখন পাৰিছোঁ আপোনালোকক দেখাইছোঁ ভাগৰটো লাগে আৰু খেতি যোনে যোনে কৰে নিজে জানে কেনেকুৱা লাগে খেতি কৰি আৰু এইফালে চাওক আৰু বতৰটো যিহেতু ভালেই পালোঁ আৰু কঠীয়া তুলিও ভাল পালোঁ বতৰটো যিহে ভাল লাগিলে ভাল হ'লে বতৰটো ভাল হ'লেতো আৰু যিমানে খেতি নহওক কৰি থাকিবলৈ মন যায় আৰু যিমানকণ পাৰোঁ নিজে টানি টুনি গৈ থাকিব মন যায় আৰু কৰোঁ আৰু এইফালে কঠীয়া তুলি এতিয়া মানে মুঠিকৈ লৈ পিনি আৰু মুঠিকৈ বান্ধিম আৰু নিজেই বন্ধা মেলা কৰিছোঁ টঙাল চঙাল তোলাই লৈ গৈছোঁ আৰু এইফালে কঠীয়া বান্ধিবলৈ এতিয়া মুঠিকৈ লৈছোঁ আৰু এনেকৈ জেওৰা খুঁটি দুটা লৈ দিলে উজু হয় আৰু মানে উজু হয়তো এইফালে উজু মানে মুঠিকৈ তেনেকৈ দি দিলে ইপিনৰ পৰা সিপিনে দি দিলে আৰু টঙালত বান্ধিও ভাল লাগে সেয়েহে মানে জেওৰা খুঁটি দুটা লৈ লৈছোঁ আৰু নিজৰ সুবিধাৰ কাৰণে আৰু মই এনেকৈ জেওৰা খুঁটি লৈ লওঁ যেনেকৈ কঠীয়া বান্ধো আগৰ পৰাই সৰুৰ পৰা যিমান কৰিছোঁ যদিও মানে জেওৰা খুঁটি লৈ এনেকৈ কৰি মানে দুটা খুঁটি লৈ লওঁ খুঁটি লৈ এনেকৈ ধুনীয়াকৈ মানে আঁতি বান্ধো তেতিয়া মানে আঁত খায় কঠীয়াখিনি আৰু কঠীয়া ফেৰাটোও ধুনীয়া হয় আৰু নিও ভাল লাগে আৰু কঠীয়া তেতিয়া খোল নাখায় সেয়েহে আপোনালোকে চাওক এইফালে কেনেকৈ আৰু মানে যেনেকৈ বান্ধিছোঁ বন্ধাখিনি মানে নেদেখাওঁ ভিডিঅ'টো মানে বৰ দীঘল নকৰোঁ মানে এনেকৈ ফেৰা কৰি তুলি গৈছোঁ আৰু এইফালে আকৌ সেই ফেৰা হোৱাৰ পিছতে আকৌ এফেৰা মানে এইফালে বান্ধিবলৈ ল'লোঁ আৰু এইফালে ছাইডটো ল'লোঁ এইবাৰ ওচৰতে মানে কঠীয়া এইখিনি তুলি গ'লোঁ যে আৰু মানে কঠীয়া হয় ইফালে বান্ধি থৈছোঁ আৰু ইফালেও আছে অলপ কঠীয়া বন্ধা মানে নিজৰ পেটৰ ভাতমুঠি পাবৰ কাৰণে সেয়ে নিজে কষ্ট কৰিবই লাগিব আৰু কষ্টৰ ফল মিঠা বুলি কোৱা শুনো আগৰ পৰাই শুনি আহিছোঁ আৰু কষ্টটো কৰিবই লাগিব ন যিহেতু হাজিৰা লগাবলৈও নিজৰ পইচা লাগিব ন পইচা আৰু নিজে কাম জানো জীৱত আৰু নিজে কাম যিমানখিনি পাৰোঁ যিমান বয়সলৈকে পাৰোঁ তেনেকৈ নিজে কৰিম আৰু লোককো সহায় কৰিম বাৰু সহায় কৰোঁ বাৰু আগৰ পৰাই কৰি আহিছোঁ লোককো সহায় যিমানকণ পাৰোঁ কোনে কি কয় নাজানো আৰু এইফালে মুঠিকৈ বান্ধি আছোঁ আমাৰ এইফালে ভিডিঅ' কৰি আছে আমাৰ লগতে থাকে মোৰ লগতে ভাইটি বুলি কয় আৰু তেওঁ অকণমান লাজো কৰে নিজে ভিডিঅ'টোত উঠিবলৈ আৰু এই ভিডিঅ'টোত এইফালে তেওঁ ভিডিঅ' কৰি আছে এইফালে চাওক মুঠিকৈ আকৌ বান্ধি আছোঁ এইটো ফেৰাটো বনাবলৈ লৈছোঁ এইটো মানে সৰু অকণমান ফেৰাটো বনাইছোঁ এইটো সৰু মানে কি হ'ল মানে কেইমুঠিমান মানে কঠীয়া অকণমান ছুটি আছিলে সেইটো কাৰণে ফেৰাটো মানে বৰ ডাঙৰ নকৰিলোঁ সৰু কৰি পেলাইছোঁ এই ফেৰাটো সেয়েহে নহ'লে আকৌ সৰু ফেৰাটো মানে অকণমান খোল খাই যায় ডাঙৰ ফেৰা কৰিলে সেয়েহে পথাৰৰ সমাজত যদি খোল খাই যায় মানে অকণমান অসুবিধা হয় বৰ্তমান এই কঠীয়া ফেৰাটো হৈ গৈছে বান্ধি মেলি তাকে এইফালে ফেৰা হৈ গ'ল এইফালে চাওক আৰু সেই ফেৰাটো মই এইফালে ছাইডত লগাই থৈ দিম এইফালে ছাইডত কেইবা ফেৰাও তুলি থৈছোঁ একেলগে গোটেইখিনি গোট খুৱাই থৈ দিছোঁ এইফালে এইখিনি আছে ইফালেও আছে আৰু সন্ধিয়া হোৱাৰ লগে লগে মানে কঠীয়াখিনি পেলামগৈ যেতিয়া কঠীয়া অলপ হ'ব আৰু হোৱাৰ পিছতে পেলামগৈ বৰ্তমান কঠীয়া এতিয়া এইফালে দেখাই আছোঁ কঠীয়া তুলি শেষ হ'ল বৰ্তমান আৰু সন্ধিয়া হ'লগৈ সন্ধিয়া সময়ত মই কঠীয়া পেলাবলৈ গ'লোঁ আৰু এই লগতে ভাইটিক লৈ গৈছোঁ ইয়াত ঠেলি তুলি গৈছে আৰু কঠীয়া মানে নিজে অকলেই পেলালোঁ আৰু যিমানকণ পাৰোঁ কাৰণ বেছি মাটি নহয়তো সেইফালে মানে বেছি ডোখৰ নহয় হ'লেও মানে অকলে কৰি ভাল পাওঁ কিছুমান কামো সেইকাৰণে অকলেই কৰোঁ কেতিয়াবাহে লগ লওঁ যদি কামটো অকণমান দিগদাৰ হয় তেতিয়া
আৰু এই কিবা কঠীয়াকৈ মানে বেলেগক মাতিবলৈ অকণমান টান পালোঁ, সেয়েহে নিজে অকলে পেলাবলৈ গুচি গ'লোঁ নিজৰ পথাৰতে। আৰু এইফালে ডাঙৰত লগাই লৈছোঁ ফেয়াকৈ, প্ৰথমতে চফেয়াকৈ নিছোঁ আৰু চফেয়াকৈ নিলেও একো নহয় বাৰু, বস্তুটো সবৰে মানে চফেয়াকৈ নিলেও সোনকালে হ'ব মানে, আৰু আন্ধাৰো হ'লগৈ যে সেইকাৰণে সৰহকৈ নিবলগীয়া হ'ল। এইফালে ডাঙৰত লগাই লৈছোঁ, এইফালে চাওক, এইফালে তিনিফেৰা সিফালে তিনিফেৰা চফেয়া লৈ যাওঁ। অকণমান মানে ইফাল সিফাল হয় কেতিয়াবা, অকণমান অসুবিধা হয় কেতিয়াবা, যদি মানে পানীটো পৰে বাৰু, পানী পৰি গ'লেও অকণমান মানে কষ্ট এটা হয় মানে, তেতিয়া গধুৰ হৈ যায় অলপ, এচাইডে গধুৰ হৈ গ'লে অকণমান দাঙিবলৈ মেলিবলৈ দিগদাৰ হয়। সেয়েহে চবফালে চাইজ দি এতিয়া কঠীয়া কিফেৰা লগাবলগীয়া হয়। হ'ব ন, এইবাৰ ডাঙৰ লগাই আছোঁ এফেয়াকৈ, হৈ গ'ল বৰ্তমান। মই পথাৰলৈ নামি গৈছোঁ এখোজ দুখোজকৈ, এইফালে চাওক। আৰু বাকীডোখৰ কাইলৈ দেখাম, কাইলৈও ভিডিঅ' কৰিম, একেটা ভিডিঅ'তে দেখাম আৰু, সেইকাৰণে আজি চাওক। আৰু নেক্সট দিনা আমি আহিলোঁ, এইফালে কঠীয়া পেলাই থৈ গৈছিলোঁ যে, কঠীয়া ইফালৰ পৰা ইফালে মানে ইটোপাৰ পৰা সিটোপাৰলৈ নি পিনি মানে অকণমান হেৰি কৰি লৈছোঁ, আৰু ৰুবও লাগিব, আৰু জাবৰো অলপ আছে, এই জাবৰখিনি চফা কৰিলোঁ, এইটোপাত চফা কৰিলোঁ বৰ্তমান, আৰু বাকী শিকিকিটাতো অকণমান চফা কৰিব লাগিব। আৰু এইটোপাত চফা কৰি মানে এইফালে মই কঠীয়া অকণমান বোলাই দিলোঁ, মানুহে ৰুবলৈ আহিছে আৰু, ৰুবলৈ আহিব মানে অলপ দেখাম বাৰু। এইফালে এইফালে মানে কঠীয়াখিনি বোলাই দিলে সোনকাল হয়, সেয়েহে নিজৰ খেতিখিনি সোনকাল হওক বুলিতো চবেই ভাবে, সেইটো কাৰণে নিজৰ কঠীয়াখিনি বোলাই দিলেও মানে ৰোৱনীও ৰুই ভাল পায়, আৰু নিজেও অকণমান বোলাই দিলেও নিজেও ৰুই ভাল পাওঁ, বা নিজেও ৰুওঁ, আগৰ পৰাই ৰুই আহিছোঁ, আৰু কঠীয়া তোলা মেলা চব কৰোঁ খেতিৰ ভিতৰত। খেতি নকৰা কাম নাই বাৰু, খেতি মতা মাইকী কি কথা আছে, চব কামেই কৰিব লাগিব। এইফালে সাৰো মাৰি ল'লোঁ, আৰু পানীটো যিহেতু কমাই ল'লোঁ, অলপ কমাই লোৱাৰ পিছত মানে অকণমান দ মাটি হয়, দ মাটি হ'লেও মানে পানীটো অকণমান কমাই পিনি সাৰ চাৰ মাৰি ল'লোঁ, কাৰণ ৰোৱাৰ আগত সদায় সাৰ মাৰি ল'ব লাগে। এইটো DAP মাৰিছোঁ, আৰু ইউৰিয়া মানে পাছত আৰু কেইদিনমানৰ পিছত মাৰিম, আৰু ইউৰিয়াও মাৰোঁ, এনেকৈ দেখাই আছোঁ আপোনালোকক। সেইফালে সাৰ মাৰি আছোঁ বৰ্তমান, বাকী আৰু কেইটামান আছে, সেইকেইটা সাৰ মৰা, এইডৰাতে সাৰ মৰাখিনি দেখাই দিছোঁ। এইটো DAP চাওক, এইটো DAP, বগা DAP, এইবাৰ ক'লাটো নাপালোঁ, DAP মাৰিছোঁ, ক'লা DAPটো নাপালোঁ। এইফালে ৰুই আছে ৰোৱনী, এইফালে ৰুই আছে, এইফালে দেখিছেনে, এইফালে জাপিকৈ থৈ আহিছে, জাপি ৰ'দ অকণমান দিয়া নিচিনা হৈছে বাৰু, ৰ'দো দিছে, এইফালে জাপি চাপি লৈ লৈছে বাৰু, আৰু ৰুবলৈও ভাল বতৰ পাইছে, বেয়া পোৱা নাই, কাৰণ ৰ'দ দিছে যদিও অকণমান বতাহ অকণমান মাৰি আছে। এইফালে পানী অকণমান থাকিব লাগে, সেইটো কাৰণে ৰুই ভাল লাগে পানী অকণমান থাকিলেও, আৰু বেছি শুকান হ'লেও মানে ৰুই ভাল নালাগে, মানে বৰ বোকাটো লাগে গাই চাই, সেয়েহে তেওঁলোকক ৰোৱা দেখালোঁ, আৰু ময়ো ৰুই থকা অলপ ভিডিঅ' কৰিলোঁ, আৰু ময়ো ৰুব পাৰোঁ, নোৱাৰা নহয় বাৰু, স্পীডে ৰুম বাৰু, এইটো দেখাইছোঁ অলপ, মই ৰুই থকা ভিডিঅ' অকণমানো দেখাইছোঁ। আৰু কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে জনাব, আৰু ভিডিঅ'টো চাই নাহাঁহিব, একো মতা মাইকী কোনো কথা নাই, ৰোৱা মেলা যিকোনো ক্ষেত্ৰত, কাৰণ নিজৰ ঘৰুৱা খেতি কৰিবই লাগিব যেনেকৈ নহওক। ইয়াত ৰুই আছোঁ, দেখিছে হৈছেনে নাই হোৱা, ভালকৈ অকণমান কমেণ্ট কৰি জনাব, যদিহে ভাল লাগে আপোনালোকৰ, আৰু বেয়া কমেণ্ট কেতিয়াও নামাৰিব। এইফালে দেখিছে নহয়, এগোজকৈ ৰুই গৈ আছোঁ, অকণমান ঘনকৈ দিছোঁ, দ পানীটো যে পানীয়ে মাৰিব বুলি মানে অকণমান ঘনকৈ দিছোঁ ৰোৱাটো। আৰু এইফালে বাৰী, এইফালে আমাৰ মানে ছাঁ ল'বলগীয়াও বাৰী আছে, এইফালে ধুনীয়াকৈ একদম, এইফালে দেখিছেনে পৰিৱেশটো দেখিছেনে, এতিয়া অকণমান ঠাণ্ডা কৰি দিলে বতৰটো, দেখিছে আকাশখন কি ধুনীয়া কৰি পেলাইছে, একদম সৌন্দৰ্য, একদম কি মজা লাগিছে, মানে বতৰটো লৈ মানে আৰু ৰুম এনেকুৱা লাগি যায়গৈ, ৰুই মানে আমনি নালাগে, মানে যদি বতৰটো ভাল হয় ন, দিনটো যদি বতৰটো ভাল হৈ যায়, ৰুই ভাল লাগে। সেইখন নিজকো অকণমান চেল্ফি লিখাকৈ তুলি ল'লোঁ অলপ, আৰু এইফালে দেখিছেনে পানী অলপ হৈছে, আৰু যেতিয়া আলি দিওঁতেও বহুত কষ্ট হয়, পানী হৈ থাকিলে, যদি পানী হয় নহয়। আৰু এইফালে দেখিছেনে কি ধুনীয়া, এইফালে পৰিৱেশটো চব, এইফালে কি ধুনীয়া সেউজীয়া পৰিৱেশ, আৰু সকলোৱে ৰুই শেষে কৰিলে বাৰু, আৰু অলপ আছেগৈ, মানে বহুতৰে আছে কেইটামান, এইবোৰ ৰুই আছে। এইফালেও দেখিছেনে, এইফালে দেখিছে ৰুই, এইফালে দেখিছে, এইফালে চব সেইফালে এইখিনি ৰুই আছে, এইফালে চাহ তাহ খাইছে, কি ধুনীয়া এটা লাগে। গোটেইখিনি যদি ওচৰে পাঁজৰে ৰুই থাকে মানে অলপ ভাল লাগে, মানে পৰিৱেশটো ভাল লাগে, মানে অকণমান কিছুমান গানৰ সুৰে, কিছুমানে গান গাই থাকে, কিছুমানে উকিয়াই থাকে, এনেকৈ মানে জোক লাগিলেও কিছুমানে উকিয়াই, এনেকুৱা মানে কিছুমান পৰিৱেশ মানে এনেকুৱা এটা ভাল লাগে ন,
বৰ মজা লাগে মানে সেই পৰিৱেশটো মানে কি ক'ম আৰু আপোনালোকে যদি নিজৰ পথাৰত কেনেকুৱা লাগে আপোনালোকেও জানেতো আপোনালোকেও কমেণ্ট মাৰিব কেনেকুৱা লাগে কি কথা অকণমান জোক লাগিলেও চিঞৰ বাখৰবোৰ কেনেকুৱা লাগে কি মজা লাগে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু যিকণ পাৰোঁ দেখালোঁ আপোনালোকে চাব আৰু মৰম দি পিনি আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু ঘণ্টা বটনটো লগতে টিপি দিব